আগতে বিয়া নাপাতোৱে ভাল আছিল আগতে ফুৰিবলৈ যাব পাৰিছিলোঁ বাইকৰ পকতে উঠি এতিয়া আৰু ক'তো যাব নহ'ল অকল কাম কৰ ভাবিলোঁ ভণ্টিৰ লগতে সৰস্বতী পূজা পাৰোঁগৈ নিদিয়ে যাবলৈ কচোন মই সুধি আহোঁগৈ দিয়ে নে নিদিয়ে অ' মা মই সৰস্বতী পূজালৈ যাম আই ঘৰত কাম কৰ সেই কামৰ নকৰি সৰস্বতী পূজা খাবলৈ যায় তাই আপুনি ষ্টাইল কৰি ক'ত যায় মই এই হিমন্ত মামাই যেন ফৰ্ম এখন দিছে সেই ফৰ্মখনৰ ফটোকপি মাৰিবলৈ যাম তেতিয়াহে 10,000 টকাটো পাম মোৰ ৰিংটো নহয় নে তাইহে ৰিংটো পালেগে এইযোৰ পিন্ধি যে নগ'লে হয় এই ফটো মাৰিবলৈ হিমন্ত মামাই এইবিলাক পিন্ধি ফটো মাৰিবলৈ দিছে নেকি বা এইযোৰ মই সৰস্বতী পূজা যাবলৈ উলিয়াই থৈছিলোঁ আপুনি পিন্ধিলে বোলা কিহৰ সৰস্বতী পূজা খাবলৈ যা হা বোৱাৰী মানুহ সৰস্বতী পূজা খাবলৈ যায় চব গৈছে কিবা মই নাযাম নেকি গৈ থাকিবি পিছত মই ফটোকপি মাৰি আহি লওঁ নহয় মোৰ ভণ্টিৰ লগত যাম মই পূজা চাবলৈ ভনীৰ লগত যা ককাইৰ লগত যা পঢ়িৰ লগত যা গৈ থাকিবি পুলিচো মোক দিয়ক এইবোৰ ফুলটো কেলে দিম আকৌ মই ফটোকপি মাৰি আহি লওঁ এই বুজনি নগ'লে হয় এনেকৈ ফটো নামাৰিলে হয় এইভাগে ফটো নেদেখিলে বোলে পইচাও নিদিয়ে 10,000 টকা সেইকাৰণে মই বোলো আৰু ফটোকপি মাৰি আহি লওঁ মই দেখোন এনেকৈ ফটো নাই সোমোৱা তই নামাৰিলি যেনিবা সেইবোৰ নাজানো মই মুঠতে সৰস্বতী পূজা যামেই ঘৰত কাম কৰ কিহৰ সৰস্বতী পূজা খাবলৈ যায় তাইক দিম সৰস্বতী পূজা যাবলৈ হে মই যাম আকৌ এনেই সাজি কাচি আছোঁ বুলি ভাবিছ নি তাইক এনেই ক'লোঁ কিখনো আকৌ সেই ফটোখনি আকৌ এনেকৈ মাৰিবলৈ নিব ফটো মাৰিব পাৰেগৈনে হে সেইখন ফৰ্মখনত তেনেকৈ ফটোকপি দিলে হ'লে মুখখন আৰু খৰচকেনে ফালিয়ে পেলাব আই বুদ্ধিটো কৰিছোঁ বুৰ্বকজনীয়ে গমেই পোৱা নাই কেলৈ নাজানো চব গৈছে মই নাজানো বুলি ক'লে হ'ব নি অ' সদায় কামকে কৰি থাকে পূজা বুলি সৰস্বতী পূজা বুলি অকণমান ওলাই যাব নোৱাৰিম নি যামেই কেলৈ যাম এবাৰ সৰস্বতী পূজালৈ গৈছে নে বা ফটো মাৰিবলৈ কৈছে মই গ'লেহে দেখিম ময়ো যাম নহয় দেখিম নহয় তেতিয়া সৰস্বতী পূজাই গৈছে নে ফটোৱে মাৰিছে কথা ক'বলৈ আহিছে ফটোও মাৰে হিমন্ত মামাই আমি এনেকৈ ফটো মৰাই নাই অ' চব গ'লগৈ পূজাই দাই হ'ব নি ঠিক নাই পায় মই নাপামেগৈ ঐ কি কৈ আছে মই লগৰ এটালৈ ৰৈ আছোঁ বস্তু মোক থৈ দিকে সোনকালে চব গ'লগৈ মই লগৰবোৰৰ লগত যাকে আকৌ আপোনাৰ লগত যাম বোৱাৰীজনীৰ লগত কৈ যাবি মোৰ লগত ঘৈণীয়েকজনীৰ লগত ঘৈণীয়েকজনী চাগে সৰস্বতী হয় গোটেইজনী তাই কাৰণেহে এটা ৰৈ আছে লগৰ ল'ৰা কাৰণে ৰৈছে মই কিবা নাজানো আজি ভেলেণ্টাইন ডে নহয় জানো মই তালৈকে যাম ঘৈণীয়েক আমাৰ লগাই দিব যাওক থৈ আহিবগৈ বুলি থৈ আহিবগৈ পোৱা নাই কথা ক'বই নাই এই মই বোৱাৰীজনীৰ লগত যাব নহয় দেই যাওক আপুনি যাব মই পিছত যাম কেনেকুৱা চাহ কৰি থৈ আহিলে বা কি হ'বনো সোনকালে পালোগৈ মই অকলে কাৰ লগত যাম মই আহিলোগৈ ক'ত যায় মই সৰস্বতী পূজা যাম বুলি আহিছিলোঁ আহিছেহে নে মই গৈও আহিলোগৈ গৈও আহিলাগে আপোনালোকক মই দেখিছিলোঁ নহয় আৰু মা তালৈ গ'ল নেকি তাতে কথা পাতি আছে মায়ে ফটো মাৰিবলৈ যাম বুলিহে কৈছিলে ফটো মাৰিবলৈ যাম সৰস্বতী পূজা সৰস্বতী পূজাত আছে মই পাই আহিছোঁ পামগৈ নাপাওঁ আজৰিয়ে হ'ল দেখোন আমি আহিলোৱে বহুত দেৰি হ'ল ন কি ক'ব যাম নে নাযাব যাওকচোন বাৰু গৈ চাওক মাক জীয়েক ইজনী দুইজনী পাগলীয়ে হ'ল নে কি জানো এজনী গ'ল ৰাতিপুৱাই এজনী সেয়া গৈছে দুইজনী ভাগ মিলিছে আৰু দেই আইঐ প্ৰথমটিহে সৰস্বতীক পাইছোঁগৈ হেৰৌ সৰস্বতী গৈ পিনি এতিয়া একেবাৰে কাপোৰ কানিও সলালেগৈ আৰু প্ৰথমটিহে পাইছোঁগৈ ঐ আমাৰ ঘৰ মানে কোনে মাৰি আহিছে আপুনি কেলৈ গৈছিলে মই তোক ঘৰত কাম কৰিবলৈ কৈছিলোঁ তই দেখোন এয়া মেখেলা ধুবলৈ আহিলি নি মেখেলা ধুব নহয় সৰস্বতী পূজা যাওঁ মই সৰস্বতী পূজালৈ যা আপুনি ক'ত গৈছিলে মই ফটো মাৰিলোঁ ফটো সেই পাখিয়ে কৈছে নহয় সেই বোলে পাখিয়ে কৈছে নহয় মই লগ পাই আহিছে মাত্ৰ বোলে এদাই হ'ল তাত দেখোন পাখি চাখি একোৱেই নাই মানুহ গৈ আহিছে তাত নাই পাখি কৈছে মাত্ৰ কৈছে আকৌ মোক মায়ে বোলে সৰস্বতী ৰাতিপুৱাই গ'ল বুলি কৈছে পাখিখিলা খাই গৈ আছে নেকি আৰু গৈ আছে হয় নি বন্ধিয়াই হ'ল হ'বলা নেকি মই এই ফটোখন লাগি গ'ল বাৰু সস্তি নাই সস্তি গৈ মেখেলা চেখেলা সলালেগৈ ঘৰ পালেগৈ সস্তি গৈ সেইটো গ'লে নি ঠিক নাই দেই তই কৈ যা মই এইখিনি পাহোঁ তোলৈ সস্তি নাহে আৰু এতিয়া সৰস্বতী পূজা নাযাওঁ মই সৰস্বতী গৈ সেই ঘৰত কাপোৰ কানি সলাই আজৰি হ'ল গুচি আহ তই ঘৰত ভাত বনাব লাগে নিজে একেবাৰে গ'লগৈ পূজালৈ মোক অকল ভাত বনা এই ভাত বনোৱাৰ বাহিৰে বেলেগ কাম নাই আৰু মোৰ মই যে সৰস্বতী পূজাত যাব নোৱাৰিমহে যেনিবা ষ্টাইলখন যা সৰস্বতী একেবাৰে লম্ভিয়ে গ'ল গোটেইজনী একেবাৰে চববোৰ গুচি আহিলে মই যাওঁগৈ জানো লাজে পাম নেকি মোৰ প্ৰত্যেকবাৰে এনেকুৱাই হয় এতিয়াও মই যাব নাপাওঁ সোনকালে নাযাওঁগৈহে যাম মই ঘৰলৈ যামগৈ সৰস্বতী পূজাত খাই একদম পেটটো গেগুত লাগি আহিছে এতিয়া মই শুমগৈহে আৰু এইবোৰ সলকাবলৈ নাই আৰু মই শুইহে দিমগৈ আৰু এতিয়া ভাত বনাই খালে খাবি নাখালে নাই বেলিটো মুখৰ আগত লৈ পিনি তাই সৰস্বতী পূজা খাবলৈ যায় মোক দেখিলি
মই ইমান নকৰা নহয় মই টেঙৰ সৰস্বতী কেইটা বজাত আহে মই জানো গম পাইছ তাই একেবাৰে গমেই নাপায় সৰস্বতী কেতিয়া আহে মই এতিয়া গৈ শুমগৈহে আৰু দেই সাংবাদিক চব আহিছিলে মোৰ ওলাব পাৰিলোহেঁতেন টিভিত চবেই মোক দেখিলেহেঁতেন সিহঁতে মোক যাবলৈ নিদিলে এতিয়া বাৰু দুপৰীয়া হ'ল বাৰু সৰস্বতী নাভাগিব কেলৈ বাৰু পাখি এনেই কোৱা নাই নহয় খাই বৈ চৌকেহে ধুলে আৰু এতিয়া সৰস্বতী পূজালৈ যাবলৈ আছে নাযাওঁ মই আজিৰ পৰা ক'তো নাযাওঁ আৰু বুঢ়ীজনী এতিয়া টিভিত ওলাব এইটো সেইটো কাৰণে আমি ষ্টাইলকৈ মোৰ ইয়েৰিংযোৰ পিন্ধি গৈছে মই উলিয়াই থৈছিলোঁ কেনেকৈ পালি কেনেকৈ পালি দেখিলি আপোনাৰ লাজ লাগিব লাগিছিল কেলৈ লাজ লাগিব সৰস্বতীলৈ লাজ নালাগে সৰস্বতী পূজাত সদায় মানুহে যাব লাগে সাংবাদিক চাগে এনেকৈ চাইছিলেগৈ সাংবাদিকটোৱে মোক কেনেকুৱা বুলি কৈছে অ' বমা আপোনাক ইমান ধুনীয়া লাগিছে মই বোলো মই বোলো বোৱাৰী ভাগৰ বস্তুখিনিকে পিন্ধি আহিলোঁ আৰু সেই বুলি কৈ দিলোঁ নহয় লগতেনো মোক নিয়া হ'লেকে দুইজনী ওলালহেঁতেন আকৌ টিভিত চব মানুহে দেখিলেহেঁতেন সেই বুলি নিব নোৱাৰিলে মোক তই ওলাব নালাগে নহয় তই আকৌ আগলৈ ওলাবলৈ পাবি মই আকৌ দেখোন আগলৈ ওলাব নাপাওঁ দেখোন মোৰ দেখোন জীৱ যাবগৈ সেইটো কাৰণে আপুনি মানে মৰিম বুলি মানে আগতীয়াকৈ ওলাই দিছে নহয় তেতিয়া টিভি থাকি যাব যে কথা মানে সেইটোহে মানে আমি মানে নমৰিম আৰু নহয় তই কেইদিনমান খাবলৈ পাবি আৰু এতিয়া সেই কথা এটা নহয় তই ভাত চাত বনাই খাবি দেই মোৰ তাত খাই একদম পেট ঢোল যেন হৈ আহিছে মই শুওঁগৈহে আৰু নবনাওঁ মই ভাত চাত চাবলৈ নাপালোঁ টিভিটো ওলাবলৈ নাপালোঁ নবনাওঁ মই ভাত চাত মই একো কৰিবলৈ নাই ময়ো শুয়ে থাকিমগৈ ভাত বনাই পাম নিজে গৈ একদম টিভিত ওলাইছেগৈ সাংবাদিকৰ লগত যি একেবাৰে কথা পাতি ফুৰিছেগৈ মই যেনিবা গমেই নাপাওঁহে মোৰ এনেকুৱাই হয় প্ৰত্যেকবাৰে মোৰ এনেকুৱাই হয় বিয়া পতাৰ পাছত আৰু ক'ৰবালৈ যোৱা আশা ভাত দিব লাগিব অকল ভাত বনাব লাগিব থাকিব লাগিব সেয়াই কাম আৰু ক'ৰবাত যাম বুলি আশা কৰি লাভ নাই